এতিয়া ৰাতি সিদিনাখন যিদিনা জুমনি মৰিছে, জুমনি মৰাৰ আগত তাই নগাঁৱত 3 পাকমান ঘূৰিছে। তাই গাড়ীত কোন আছিলে তাৰপিছত OC এডিশ্যনেল SP কুমাৰ এহেঁতে SP লগত কি আলোচনা কৰে। তাৰ আধা ঘণ্টামানৰ পিছত OC ছটপটকৈ ঘূৰিছে। ইফালে সিফালে গৈছে, ড্ৰাইভাৰ মাতিছে। তাৰপিছত PSO নাই, তাত নিতুল বৰা বুলি OC ওলাই গুচি গ'ল। তাৰপিছত লৈ পেলাই সি গুচি গ'ল বৰঘাট। তাৰপিছত OCয়ে প্ৰত্যেকখন থানাৰ গেট বন্ধ কৰিবলৈ দিছিলে। ওলাই গৈ পেলাই সি ৰখা পালে। বৰঘাটৰ পৰা ড্ৰাইভাৰটো ঘূৰি আহিলে। অহাৰ পিছত তেতিয়া কেইটা বাজিছিলে ন, টাইমবিলাক কৈ দিবি। তাইও সুখ এটা পাব লাগেতো। তেতিয়া তাইক কোনোবাই মাৰি আছে। সেই বস্তুটো কোনে মাৰি আছে আমি গম পোৱা নাই। ৰদে মাৰিছে, এই বেলেগ কোনোবা এটা মানুহ হ'ব পাৰে। আমাৰ নগাঁৱত মাৰিছে, কিন্তু তাইক কেইটামান বজাত মাৰিছে জানো? এতিয়া আমি যেতিয়া বিচাৰি ফুৰিছো, 12টামান ভিতৰত মাৰি পেলাই তেতিয়া মানে OC মই বিচাৰি ফুৰিছো আৰু তাই তাৰপিছত 12:15 তাই ৰিজাৰ্ভ ক্লজ অৰ্ডাৰ এটা আহিছে। অহাৰ পিছত 2:15 মানত আমালৈ খবৰ আহিছে তাই স্পট বুলি মৰি গ'ল। আৰু তাৰ পিছত SPয়ে OC আমাৰ কোৱাৰ্টাৰটোত তালাচ কৰিছে। মৰাৰ পিছত নিউজত তহঁতে মৰাৰ আগত বুলি কৈ আছে, কিন্তু মৰাৰ পিছত কৈছে গাড়ীখন ৰখাৰ পিছত 10 মিনিটৰ পিছত এখন ট্ৰাকে খুন্দা মাৰিছে। এই বস্তুটো সত্য শুদ্ধতা আমি ওলাব লাগিব ন। এই ছোৱালীজনী বহুত সাহসী ছোৱালী। তাই মানে এনেকুৱা এডজাষ্ট কৰে নহয়, মানে বহুত ধুনীয়া। তাৰমানে ৰাভাৰ লগত তাই ওলাই গৈছে। তাই গাড়ীখন ৰখাই থোৱা আছে। তাই গাড়ীখন সিফালৰ পৰা সেই ট্ৰাকখন আহি পেলাই গাড়ীখন খুন্দা মাৰিছে। এতিয়া মিডিয়াই কোৱা মতে, মিডিয়াই কৈছে আমিও দেখিছোতো। এতিয়া তাই যিযোৰ পিন্ধি আছিলে, সেই সময়ত এইযোৰ জোতাই পিন্ধি আছিলে। থানাত তাই যিদিনাখন মৰিছে সেইযোৰ জোতাই পিন্ধি আছে, কিন্তু এপাত জোতা পিছফালৰ চিটত কিয় থাকিব? এপাত জোতা পিন্ধিয়ে থাকিব লাগিব, কিন্তু এপাত জোতা তাই পিন্ধি আছে, এপাত জোতা পিছফালে চিটত আছে। আৰু গাড়ীখন ৰখাই থোৱা 10 মিনিটৰ পিছত গাড়ীখন খুন্দা মাৰিছে। তাই ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত আমাৰ সবঙা ICU ৰাভা আছিলে। আৰু OC এডিশ্যনেল SPয়ে সেই সময়ত SC কথা পাতিছিলে। ইজোৰাখন বিচাৰি পেলাই আমি গোটেই টাউনখনে গৈছো। তাই 3 চকৰমান মাৰিছে, মানে তাই মৰা নাই। গাড়ীখন হেৰিয়ে চলাই আছিলে, সবঙা ICয়ে চলাই আছিলে। কিন্তু আমি দেখিবলৈ নাপালো গাড়ীখন, কিন্তু OCয়ে কোৱা মতে গাড়ীখন তীব্ৰ বেগত চলি আছিল। ৰাভাই তীব্ৰ বেগত চলাই আছে। ইয়াতে 3 পাকমান ঘূৰিছে গাড়ীখন নগাঁও টাউনত। তাৰপিছতে কলিয়াবৰ ফালে মুভ কৰিছে। তাৰ আগত মানে এইটো মই শুনি আছো, বৰঘাটৰ গেটটো বন্ধ কৰিবলৈ দিছে। সেইটো শুনিছো, কিন্তু বৰঘাটৰ গেটটো বন্ধ কৰিবলৈ দিয়া, বাকী গেটটো বন্ধ কৰিবলৈ দিয়া শুনা নাই। এইটো গেট বন্ধ কৰিবলৈ দিয়া শুনিছো। ইয়াৰ ৰহস্যত আমাৰ পুলিচ গোটেইকেইটা জড়িত আছে। হত্যা। এতিয়া ৰাতি সিদিনাখন যিদিনা জন্মনি মৰাৰ আগত তাই নগাঁৱত 3 পাকমান ঘূৰিছে। তাই গাড়ীত কোন আছিলে তাৰপিছত SP কুমাৰ এহেঁতে SP লগত কি আলোচনা কৰে। তাৰ আধা ঘণ্টামানৰ পিছত OC আহি থানাত ছটপটকৈ ঘূৰিছে। ইফালে সিফালে গৈছে, ড্ৰাইভাৰ মাতিছে। তাৰপিছত PSO নাই, তাত নিতুল বৰা বুলি এটা লৈ পেলাই OC ওলাই গুচি গ'ল। তাৰপিছত লৈ পেলাই সি গুচি গ'ল বৰঘাট। তাৰপিছত OCয়ে প্ৰত্যেকখন থানাৰ গেট বন্ধ কৰিবলৈ দিছে। সি বৰঘাটৰ পৰা ৰখা পালে। বৰঘাটৰ পৰা ড্ৰাইভাৰটো ঘূৰি আহিলে। অহাৰ পিছত তেতিয়া কেইটা বাজিছিলে ন, কৈ দিবি আৰু ধুনীয়াকে মিডিয়াত। তাইও সুখ এটা পাব লাগেতো। তেতিয়া তাইক কোনোবাই মাৰি আছে। সেই বস্তুটো আমি গম পোৱা নাই।
ৰ'দেই মাৰিছোঁ এই বেলেগ কোনোবা তই কোনোবা এটা মানুহ হ'ব পাৰে নগাঁও টাউনৰ ভিতৰতে মাৰিছে কিন্তু তাইক কেইটামান বজাত মাৰিছে জানো এতিয়া নহয় আমি যেতিয়া বিচাৰি ফুৰিছোঁ 11:30 ভিতৰত মাৰি পেলাই এতিয়া মানে কচি মই পেহী তাই সি মানে তাৰপিছত 12:15 তাই ৰিজাৰ্ভ ক্ল'জ অৰ্ডাৰ এটা আহিছে তো অহাৰ পিছত 2:15 মানত আমালৈ খবৰ আহিছে তাই স্পট বুলি মৰি গ'ল আৰু তাৰ পিছত SPয়ে OC এই আমাৰ কোৱাৰ্টাৰটোত তালাচ কৰিছে মৰাৰ পিছত নিউজত তহঁতে মৰা আগত বুলি কৈ আছে কিন্তু মৰাৰ পিছত কৈছে গাড়ীখন তাতে ৰখাৰ পিছত 10 মিনিটৰ পিছত এখন ট্ৰাকে খুন্দা মাৰিছে এই বস্তুটো সত্য শুদ্ধতা আমি ওলাব লাগিব ন এই ছোৱালীজনী বহুত সাহস চবৰে লগত মানে তাই মানে এনেকুৱা এডজাষ্ট কৰে নহয় মানে বহুত ধুনীয়া তাৰমানে ৰাভাৰ লগত তাই ওলাই গৈছে তাই গাড়ীখন ৰখাই থোৱা আছে সিফালৰ পৰা সেই ট্ৰাকখন আহি পেলাই গাড়ীখন খুন্দা মাৰিছে এতিয়া মিডিয়াই কৈছে আমিও দেখিছোতো এইযোৰ জোতা ইয়াতো পিন্ধি আছিলে সেই সময়ত এইযোৰ জোতাই পিন্ধি আছিলে থানাত তাই যোনদিনাখন মৰিছে সেইযোৰ জোতাই পিন্ধি আছে কিন্তু এপাত জোতা পিছফালৰ চিটত কিয় থাকে তাই পিছফালে থাকিব নোৱাৰে দুপাত পিন্ধিয়ে থাকিব লাগিব কিন্তু এপাত জোতা তাই পিন্ধি আছে এপাত জোতা পিছফালে চিটত আছে আৰু গাড়ীখন ৰখাই থোৱা 10 মিনিটৰ পিছত জোতা লগাই নামি গৈছে তাই ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত আমাৰ সবঙা ICU ৰাভা আছিলে আৰু OC এডিচনেল SPয়ে সেই সময়ত বাংলাত কি কথা পাতিছিল এইবিলাকখন বিচাৰি পেলাই আমি গোটেই টাউনখনে গৈছো তাই 3 চকমান মাৰিছে মানে তাই মৰা নাই গাড়ীখন এই হেৰিয়ে চলাই আছিলে তোমাৰ মৰিকলং কি সবঙা ICয়ে চলাই আছিলে কিন্তু আমি দেখিবলৈ নাপালো গাড়ীখন কিন্তু OCয়ে কোৱা মতে গাড়ীখন তীব্ৰ বেগত চলাই আছে ইয়াতে 3 পাকমান ঘূৰিছে গাড়ীখন নগাঁও টাউনত তাৰপিছতে কলিয়াবৰ ফালে মুভ কৰিছে মানে OCয়ে এইটো মই শুনি আছো বৰঘাটৰ গেটটো বন্ধ কৰিবলৈ দিছে সেইটো শুনিছো কিন্তু বৰঘাটৰ গেটটো বন্ধ কৰিবলৈ দিয়া বাকী গেটটো বন্ধ কৰিব কিন্তু এইটো গেট বন্ধ কৰিবলৈ দিয়া শুনিছো কিন্তু ইয়াৰ ৰহস্যত আমাৰ পুলিচ এই গোটেইকেইটা জড়িত আছে